हेलो एवरीवन কি খবৰ আপোনালোকৰ আমাৰো ভালেই বাৰু আমি এতিয়া দাদা ঘৰলৈ যাবলৈ ওলাইছোঁ আমাৰ ডাঙৰজন দাদা ঘৰলৈ আপোনালোকে চাবচোন দেই দাদা ঘৰলৈ যাবলৈ ওলাইছোঁ আপোনালোকৰ বাৰু এনেকুৱা আছে নে জুইশাল মানে ঠাণ্ডাকালি জুই ফুৰাই নে নুফুৰাই বাৰু ঠাণ্ডাততো যাৰ ঘৰত ডাঙৰ মানুহ আছে তেওঁলোকৰ ঘৰততো এইটো এটা পৰিৱেশ আছেই আমাৰ দাদাৰ ঘৰত মানে নবৌৰ মাক আৰু দেউতাক আছে সেইটো কাৰণে এইটো ব্যৱস্থা নহ'লে নবৌৰ ঘৰত এইটো ব্যৱস্থা নাই বাৰু নবৌৰ ছোৱালীহে থাকে দাদাটো ঘৰত নাথাকেই তাকে আমিও ইয়াৰ জুই ওচৰতে অলপ জুই ফুৰাই লৈছোঁ আৰু দাদাই বৈ অহা মাত্ৰ মই প্ৰসাদ খাই ভাল পাওঁ কাৰণে প্ৰসাদ খাব দিছে আৰু দাদাই গুৱাহাটীৰ পৰা কিবা কিবি আনিছে সেয়াও খাব দিছে আৰু এটা নতুন বস্তু দাদাই আনিছে ড্ৰেগন ফল মই দেখিছোঁ বাৰু টিভিত আৰু এনেকৈ দেখিছোঁ কিতাপে ফটো কিন্তু মই খাই পোৱা নাই আজিলৈকে আজি ফাৰ্ষ্ট খাম আৰু দাদাই তাকে দেখাইছে ড্ৰেগন ফলটো আপোনালোকে খাইছে নে খাইছে জনাবচোন কমেণ্ট কৰি এইটো ড্ৰেগন ফল হয় এয়া আমাৰ দাদা হয় মানুহজনৰ ককায়েক ডাঙৰজন হয় ডাঙৰ দাদা এয়া ড্ৰেগন ফল দাদাই কাটি চবকে খাব দিছে আৰু এয়া সকলো জুই ফুৱাই কথা পতাত ব্যস্ত আৰু নবৌয়ে খোৱাৰ যতন কৰি আছে এইফালে নবৌয়ে খোৱাৰ যতন কৰি আছে আমি সকলোবোৰ বহি আছোঁ আৰু দাদাই কাটিলে ড্ৰেগন ফল আৰু সকলোকে দিছে খাবলৈ এপিচ মই কিন্তু প্ৰথম খাইছোঁ দেই আগে পিছে খাই পোৱা নাই ছোৱালী ওচৰতে বহি লৈছে সেয়া তাই চাই আছে বতাকে কিনো কৰিছে ডাঙৰ ছোৱালী ভিডিঅ' কৰাত ব্যস্ত তাইও প্ৰথম দেখিছে খাবলৈ কিন্তু টেষ্টি হয় বাৰু দেই খাবলৈ বেয়া হেৰি নহয় এইফালে আমাৰ ফল মূল সেইবোৰ সকলো খাই চাহ তাহ খাই ৰেডি এইফালে বৈয়ে ভাতৰ যোগাৰ কৰিলে এইফালে ভাতৰ চিটি মাৰিলেই এয়া হৈছে আমাৰ ডাঙৰজনী বৌ আৰু দাদাই এইফালে জুইশালত মাংস উঠাই দিলে আৰু এওঁ ওচৰতে বহি আছে চাই আছে ককায়েকে কিনো বনাইছে কিন্তু দাদাই বহুত টেষ্টি বনায় চাওকচোন কি ধুনীয়া হৈছে দাদাই বনাই আছে সেইফালে বৌ ভাত বনাই আছে আৰু লাইটটো অলপ প্ৰব্লেম দি আছে বাৰু আৰু এয়া হৈছে আমাৰ দেহা আপোনালোকে সকলোৱে চিনি পায়েই উৎপাতৰ নাম্বাৰ 1 আৰু এইফালে আমাৰ মাইনী দাদাৰ ছোৱালী এটা এক্সাম চলি আছে তাই পঢ়ি আছে আমাৰ দেহাৰো পৰীক্ষা চলি আছে বাৰু খালি দাদাৰ ঘৰলৈ আহিছোঁ কাৰণে তাই কিতাপ নানিলে আৰু আপোনালোকে এনেকৈ কৰে নকৰে জনাবচোন বাৰু মানে ককাই ভাই মিলি এনেকৈ খানা খায় নে নাখায় আমাৰ মাজে মাজে হৈ থাকে বাৰু আৰু এইফালে মই ভাত পানী বহাত লাগি গ'লোঁ বৌ ভাত বাঢ়ি আছে মই মাংস আহি আছোঁ আৰু মাজু দাদাহঁতো আহি পালেহি আহি পোৱা সময় হ'ল বাৰু চব মানে এইফালে ভাত পানীত লাগি হৈ আছে কাৰণ চবৰে পৰীক্ষা চলি আছে এক্সাম চলি আছে আমাৰ দেহা ভাগো মাইনী ভাগো আমাৰ মাজু দাদা ল'ৰা ভাগো সকলো এক্সাম চলি আছে বেছি দেৰিও কৰিব নোৱাৰি বাৰু সেইকাৰণে সকলো হাতে কামে লাগি আমাৰ এইফালে চব ৰেডি হৈ গ'ল খাবলৈ এতিয়া মানুহ বহিলেই খাবলৈ আমাৰ দেহাহঁতে খাই আছে মাজুবৈও খাই আছে মইহে খোৱা নাই ডাঙৰ বলে ৰখি আছোঁ কাৰণ দি আছোঁ সকলোকে বৈ দি আছে ময়ো দি আছোঁ সেইকাৰণে ৰখি দিছোঁ দুজনে খাম বুলি আৰু লাহেকৈ লাষ্টত এইফালে দাদাই খাই আছে আৰু মাজু দাদা আমাৰ এওঁ নবৌ দেউতাক মানে আমাৰ দেউতা হয় সেই দেউতা ওপৰতে খাইছে ডাঙৰ দাদা তলতে খালে আমিবোৰ তলতে খালোঁ বাৰু আৰু এইফালে সকলোৱে খাই আছে সকলো খোৱাত ব্যস্ত এনেকুৱা পৰিৱেশ বা আপোনালোকৰ ঘৰত হয়নে নহয় জনাবচোন কমেণ্ট কৰি এয়া ময়ো বহি আছোঁ খাবলৈ কাৰেণ্টে কিমান ডিষ্টাৰ্ব দিয়ে চাওকচোন বাৰু আমাৰ ইয়াত বহুত বেছি ডিষ্টাৰ্ব দিয়ে
আৰু এইফালে খাই বৈ ৰেডি। এতিয়া আমি ঘৰমুৱা হ'ম আৰু খাই বৈ আজৰি হ'লোঁ। খাবলৈ বহুত টেষ্টি হৈছিলে। আমাৰ দাদাই বহুত বেছি ধুনীয়াকৈ বনায়। আপোনালোক আহিবচোন বাৰু কেতিয়াবা। এইফালে এতিয়া সকলো কথা পতাত ব্যস্ত। আমি বৌ মই সকলো বাচন বৰ্তন ধুই আজৰি হ'লোঁ, কাৰণ পাছদিনা ছোৱালীৰ এক্সাম আছে, ৰাখি থৈ আহিব নোৱাৰি। 2 দিন লাগি বাচন বৰ্তনখিনি ধুই মেলি ক্লিয়াৰ কৰিলোঁ। বাকী দাদাহঁতে সকলো কথা পাতি ব্যস্ত হৈ থাকিলে। আমি সেইফালে কাম বন কৰি আজৰি হ'লোঁ আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ৰেডি হৈছোঁ আৰু তামোল অকণমানো খাই লৈছোঁ। আৰু আমি এয়া আজৰি হৈ গ'লোঁ। বাই বাই।